নমস্কাৰ ৰাইজ মই এষ্ট্ৰলজাৰ পলাশ চেতিয়া আজি মই আপোনালোকৰ ওচৰত এষ্ট্ৰলজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আনিছোঁ ভিডিঅ'টো হৈছে তাৰমানে ৰাশিফলৰ ওপৰত আজি মই এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক জনাবলৈ আহিছোঁ যে ৰাশিফলে আমাৰ জীৱনত কিমান দূৰ প্ৰভাৱ পেলায় বহুত মানুহৰ ৰাশিফল লৈ উৎকণ্ঠা হৈ থাকে যে এই বছৰটোত আমুক ৰাশি কি হ'ব এই বছৰটোত তমুক ৰাশি কি হ'ব এতিয়া মই আপোনালোকক এটা কথা কৈছোঁ ৰাশিফলে আমাৰ জীৱনত প্ৰভাৱ নেপেলোৱা নহয় আৰু ৰাশিফলে আমাৰ জীৱনত প্ৰভাৱ পেলায় কিন্তু ৰাশিফলৰ যিটো প্ৰভাৱ সেই প্ৰভাৱটো মাত্ৰ 30% সেইটো কাৰণতে আমি কি কৰিব লাগে আমাৰ সম্পূৰ্ণ জন্ম পত্ৰিকাখন এজন জ্যোতিষীৰ দ্বাৰা তাৰমানে দেখাব লাগে ৰাশিফলৰ প্ৰভাৱটো আমাৰ জন্ম পত্ৰিকাখনৰ মতে কেৱল 30%হে তাৰমানে আমাৰ জীৱনৰ ওপৰত পৰিব বাকী 70% পৰিব আপোনাৰ জন্ম পত্ৰিকাখনৰ মতে কোন গ্ৰহৰ দশা চলি আছে কোন গ্ৰহৰ ৰিষ্ট চলি আছে বৰ্ষ চক্ৰৰ মতে আপোনাৰ এইবাৰ কি পৰিছে এই গোটেইখিনি কথা আহি যায় আজিকালি তাৰমানে কি কৰিব কিছুমান নিউজ চেনেলে তাৰমানে এনেকুৱা কৰি দিছে যে অমুক ৰাশি তাৰপিছত বোলে এই বছৰ একদম বহুত ধন আহিব বহুত ভাগ্য আহিব আৰু মানুহক তেনেকৈ মটিভ্ৰম কৰি দিছে তাৰমানে উদাহৰণস্বৰূপে ধৰি ল'লো আপোনাৰ মকৰ ৰাশি উদাহৰণস্বৰূপে আৰু বোলে এইটো কি কয় কোনোবা এটা চেনেলত আপুনি পালে বোলে মকৰ ৰাশি বোলে এই বছৰ বহুত ভাল আৰু আপুনি একদম পৰা নিজে খুব সুখী হৈ গ'ল যে মকৰ ৰাশি ভাল হ'ব কিন্তু আপোনাৰ জন্ম পত্ৰিকাখনৰ মতে এই বছৰ ধৰক শনি গ্ৰহৰ মহাদশা ষ্টাৰ্ট হৈছে আৰু শনি গ্ৰহ আপোনাৰ জন্ম পত্ৰিকাখনত অশুভ হৈ আছে আৰু লগতে বোলে আপোনাৰ বোলে এই বছৰ ৰিষ্টত অশুভ হৈছে মানুহৰ জীৱনত বিভিন্ন ধৰণৰ ৰিষ্ট দুখ পৰে এষ্ট্ৰলজিৰ মতে কিছুমান ৰিষ্ট আছে ত্ৰিপাপৃষ্ট বুলি কয় তেতিয়া আপোনাৰ মকৰ ৰাশি যি ভাল হ'বলগীয়া আছে সেই ভালখিনি খণ্ডন হৈ যাব কাৰণ আপোনাৰ এই বছৰৰ পৰা শনিৰ মহাদশা আৰম্ভ হোৱাৰ লগে লগে শনিয়ে আপোনাৰ জীৱনত অশুভ প্ৰভাৱ আনিব আৰু ৰিষ্টটোও আপোনাৰ জীৱনত অশুভ প্ৰভাৱ আনিব সেইটো কাৰণে সদায় ৰাশিফল বস্তুটোক এটা চিম্পুল কনচেপশ্যন হিচাপেহে ধৰিব লাগে ৰাশিফলত ভাল থাকিলে ভাল হ'ব এইটো একেবাৰে নোহোৱা নহয় কিছুমান ভাল হ'ব কিন্তু মূল হৈছে আপোনাৰ জন্ম পত্ৰিকাখন যদি আপোনাৰ জন্ম পত্ৰিকাখনতো গ্ৰহগতি ভাল থাকে ভাল গ্ৰহৰ বোলে দশা মহাদশা চলে ৰাশিফলতো বোলে এই বছৰ ভাল আছে তেতিয়া আপোনাৰ ভাল হ'ব সেইটো কাৰণতে আপোনালোকে সদায় এটা কথাই মনত ৰাখিব যেতিয়া আপোনালোকে জন্ম পত্ৰিকাখন দেখাব সদায় ভাল এষ্ট্ৰলজাৰৰ ওচৰলৈ যাব আৰু সদায় ভাল এষ্ট্ৰলজাৰৰ ওচৰলৈ গৈ সকলোবোৰ কথা খুটি নাটি মাৰি পেলাই জানি ল'ব কেৱল ৰাশিফলে আমাৰ জীৱনটো পৰিচালনা নকৰে ৰাশিফলৰ প্ৰভাৱটো আমাৰ জীৱনত মাত্ৰ 30%হে থাকে বাকী 70% আমি সমস্ত জন্ম পত্ৰিকাখন চাব লাগিব আৰু সেই জন্ম পত্ৰিকাখন আমি চাই যদি আমাৰ জীৱনত কিবা দায় দুখ লাগি আছে সেইটো মতে প্ৰতিকাৰ কৰিব লাগিব যদি আপোনালোকৰ এই বছৰ বোলে শনিৰ মহাদশা চলি আছে শনি বোলে আপোনাৰ জন্ম পত্ৰিকাত অশুভ হৈ বহি আছে তেতিয়া কি কৰিব লাগিব শনি গ্ৰহৰ দান নৱগ্ৰহ মন্দিৰত দিব লাগিব আৰু যদি আপোনাৰ ধৰক ৰিষ্ট পৰিছে তেতিয়া সেই ৰিষ্টৰ দুখ খণ্ডন কৰিবৰ কাৰণে যি প্ৰতিকাৰ কৰিব লাগে সেই প্ৰতিকাৰখিনি কৰিব লাগিব এনেদৰে আমি যদি বস্তুবোৰ ইন ডিটেইল ভালকে এনালাইচিছ কৰোঁ তেতিয়া আমি একচুৱেল ৰিজাল্টটো পাম এনেই আৰু কোনোবা বোলে চেনেলে কৰি দিলে বোলে আমুক ৰাশিৰ বহুত ভাল হ'ব এইবাৰ তমুক ৰাশিৰ বহুত বেয়া হ'ব সেইবিলাক কথাৰ কোনো 100% যুক্তিযুক্ততা নাই যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ' মই আগলৈ দি থাকিম আৰু আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'বোৰ চাব নমস্কাৰ